हेलो गाइस आज आमी जुबिन दार कारणे श्रद्धांजलि जनाब ओलाइछु आमार गोटे व्यवसाय सन्थाखिनि मिली आरु तार लगते उचर गाँवर लराबिलाक आछे आरु माने सकलोए मिली आमी धर आयोजन करिछु माने जिमाखिनि पाऊ श्रद्धांजलि जनाबले आरु चाब आपनालोके केनेके करू। प्रथमे आमी गाँवर एक गण्यमान्य व्यक्तिर द्वारा आमी बन्ती जलाब ओलाइछु आरु जुबिन दार कारणे आमी एखिनि करिछु आरु एजन एजनকৈ माने এতিয়া बन्ती जलाब आरु सकलोए हाते हाते धूप काठी লৈ আছে आरु मयো লৈ आछु आरु এতিয়া सकलोए जलाब लाहे आमी प्रथमते गाँवरे डाঙर व्यक्तिखिनिक माने आमी बन्ती जलाई लব दिछु आरु তাৰপিছত आमी लाहे लाहे जलाम आरु आमी नाजानो केनेकुवा হৈছে आरु আমাৰ भूल भ्रांति হ'ব पाए तो आपनालोके जाते कोनो बेया नाभाबे आरु जिमाखिनि पाऊ आमी কৰিবলৈ চেষ্টা কৰিছো जुबिन दार कारणे आरु जाते जुबिन दार आत्माय शांति पाए। চাকি চাকি জ্বলাই দিলে হ'ল এতিয়া মোৰ ধূপ জ্বলা পাল হৈছে আৰু মানে লাইনত আছিলোঁ আৰু এতিয়া মই জ্বলাব ওলাইছোঁ। এতিয়া আমাৰ ব্যৱসায় সন্থাখিনি মাজৰ পৰা মানে মনোজকে আমি जुबिन दार বিষয়ে দুআষাৰ কথা ক'বলৈ জনাই আছো আৰু কি কৈ আছে আপোনালোকে শুনক। আজি ফাৰ্ষ্ট টাইম কৈছো আমি পৰৱৰ্তী ৰখিলো যোৱাকালি আমি ঘপককে এটা বেয়া খবৰ পালো কোনো ভাবা নাছিল যে जुबिन दार আমাক এৰি এনেকৈ গুচি যাব। আমি এনেকুৱা এটা বেয়া নিউজ পালো যিটো কাৰণে আজি এই পৰ্বটো আমি আগবঢ়ালো যে আৰু ইয়াতকৈ আৰু এটা মানে নিজৰ এটা লাজ লগা কথা হৈছে যোৱাকালি এটা ঘটনা ঘটিছে যিটো কাৰণে বহুত নিজকে মানে লজ্জিত অনুভৱ কৰিছোঁ। যোৱাকালি আমি जुबिन दाक এনেকৈ ডাঙৰকৈ কৰিব পৰা নাছিলোঁ থুলমূলকৈ আমাৰ जुबिन दार মই এনেকৈ ব্যৱসায় যিখিনি সন্থাৰ মানুহ হয় তেওঁলোকে এটা আমি কাৰ্টনত এখন ফটো আঁৰি পেলাই ইয়াতে এখন হেৰি কৰিছিলোঁ মানে অনুষ্ঠান এটা কৰিছিলোঁ।
ৰাতিপুৱা আজি মানে অহাকালি কৰিলোঁ, আজি ৰাতিপুৱা আহিছোঁ যে ইয়াতে কোনো মানে হেৰিয়ে নাই, কি বুলি কয় অনুষ্ঠানৰ যিটো ফটো হয়, আমি যদি ভাবিছোঁ কোনোবা ডেকা বন্ধুৱে যদি আমাৰ জুবিন দাক ভাল পায় যে এই ফটোখন ইয়াত থকাৰ কাৰণে লৈ যাব বিচাৰিছে, তো আমাৰ আপত্তি একো নাই। কোনোবাই যদি লৈও গৈছে তেওঁক ভালকৈ ৰখালে আমাক আহি পেলাই এতিয়া অনুষ্ঠানটো শেষ হৈছেনে যে আমি এইটো লৈ যাব পাৰিমনে, কিন্তু যিজনে নিছে কিন্তু এটা তেওঁ বেয়া কাম এটা কৰি গৈছে, এইটো কাৰণে মই বেয়া পাইছোঁ। যিখিনি আমাৰ কাৰ্টনটো তেওঁ তাত জ্বলাই থৈ গৈছে, এইটো কিন্তু তেওঁ বহুত বেয়া কাম কৰিছে। মই ভাবোঁ যে এইটো তেওঁ বহুত বেয়া কাম কৰিছে। যোনেই হওক ভৱিষ্যতলৈ যদি কেতিয়াবা আপোনালোকৰ ফটোখন দৰকাৰ হয় আমাক কৈ দিয়ক, আমি দি দিম। যেনেকৈ এখন ফটো কোনোবাই যদি কয় যে ফটোখন মোৰ ভাল লাগিছে মোক দিয়ক, মোৰ অসুবিধা একো নাই, ফটোখন দিয়াত আমি বেয়া নাপাওঁ, কিন্তু ফটোখন লৈ গৈ তেওঁ কাৰ্টনটো কিয় জুই লগাই গ'ল, এইটো আমি বহুত দুখিত। ঠিক আছে, যি নহওক বাৰু আজি পৰ্বটো ভালে বোলে যাব গৈছে জিৰাকি লৈ। আমি এইখিনিতে এটা জুবিনদাৰ আত্মাক শান্তি পাবৰ কাৰণে 1 মিনিট এটা মৌনবোধ কৰিম। ঠিক আছে, মৌনবোধ এটা 1 মিনিট কৰোঁ, তাৰপিছত আমি আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ মানুহ আছে, মানে বহুত হেৰি তেওঁলোকৰ এষাৰ শুনিম। ঠিক আছে, টাইমিংটো চাব কোনোবাই, মৌনবোধ এটা কৰিম। টাইমিংটো চাইছেনে? ঠিক আছে, যিখিনি আমি মনোবৰ ৰাখিছিলোঁ সেইখিনি মানে দেখাব নোৱাৰিলোঁ, কাৰণ কিয় কাৰণে 1 মিনিটৰ কাৰণে মনোবৰ ৰাখিছিলোঁ আৰু মোবাইলটো মানে ভিডিঅ' কৰা মানুহ নাছিল, তো সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু বাকীখিনি চাই দিম। আমি এতিয়া গাঁৱৰে ব্যক্তিক মানে আমি জুবিন দাৰ বিষয়ে দুআষাৰ কথা ক'বলৈ আমি জনালোঁ। আজি সংগঠিত হোৱা আজি সঁচাই জুবিন গাৰ্গৰ যিটো আমাৰ শ্ৰদ্ধাঞ্জলি আজি যুৱকচামে এইটো আয়োজন কৰিলে, মই যুৱকচামক ধন্যবাদ দিছোঁ। কাৰণ আমাৰ আপোন ভোটাতৰাৰ জুবিন গায়ক আজি আমাৰ বৰ্গ সমাজৰ পৰা, গতিকে তেখেতৰ আত্মজীৱনী শান্তি পাবৰ কাৰণে তেওঁ বহুত গান গাইছে, বহুত গালে, কিন্তু আমাৰ আপোন ভোটাতৰাৰ দৰে আছিল আমাৰ অসমৰ বাবে তেওঁ অসমৰে নহয় গোটেই দেশ বিদেশৰ তেওঁ ইংলিছ গাইছিলে, হিন্দী গাইছিলে, ভোজপুৰী গাইছিলে, নানান ভাষা যিমানটা ভাষা আছিলে সিমানটা ভাষাৰে গান গাইছিলে। গতিকে তেওঁ আমাৰ ইমান প্ৰিয় আছিল। গতিকে আমাৰ এই যুৱকচামৰ এজন জুবিন গাৰ্গ বুলি ক'লে যুৱকচামে উঠি পৰে, কিন্তু আজি এই সন্মানটো যে যাচিছে তেওঁৰ কাৰণে মই আজি ভোগৰবাসী ৰাইজক বহুত ধন্যবাদ দিছোঁ। দেশৰ লগতে আমাৰ ভোগৰবাসী ৰাইজে আজি যিটো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে, আজি নহয় আজি বিভিন্ন কাৰ্যসূচী আছে, যদি এইদৰে আমি যদি কাৰ্যসূচী আমি ৰূপায়ণ কৰিব পাৰোঁ, তাৰ বাবে মই দোকানী তথা যুৱকচামক অনুৰোধ কৰি মই সাৰ্থক জুবিন গায়কৰ কাৰণে আজি যিটো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে মই ধন্যবাদ দিছোঁ। আৰু এনেদৰে আমাৰ উৎসাহ লাগে, আৰু এই আমাৰ মাজৰ পৰা একেবাৰে হেৰাই যোৱা নাই, আৰু সদায় আমি যদি এনেদৰে আপুনি বুলিবলৈ ভাবোঁ, আৰু এয়া আমাৰ মাজত চিৰজীৱনীয় হৈ থাকিব, আৰু তেওঁ য'তেই আছে তেওঁ শান্তি পাম, আৰু তেওঁ তাৰ পৰাই আমাৰ যুৱতৰা হৈ আমাৰ মাজত চাই থাকে। গতিকে মই ক'বলগীয়া ইমানখিনিকে ক'বলগীয়া হৈছে। ধন্যবাদ। আপোনাক বহুত বহুত ধন্যবাদ আমাৰ মাজত দুআষাৰ কোৱাৰ কাৰণে। আমি বহুত বেছি খোৱা আমি চমু কৰোঁ, জয়ন্ত খুৰাই দুআষাৰ কৈ বিশেষ সামৰণি কৰি দিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই অনুষ্ঠানটো উদ্যোগ লোৱা মোৰ মৰমৰ যুৱ বন্ধুসকল, ইতিমধ্যে গম পাই এটা বৰ মানে ক'লা দিন। যোৱাকালি আমি যিটো হঠাতে মানে এই সংবাদটো যেতিয়া আমি মই বিভিন্ন মিডিয়াৰ যোগে গম পাইছিলোঁ, তেতিয়া আমাৰ বুকু মানে জোৰদৌ কঁপিছিল। সুধাকণ্ঠ ভূপেন্দাৰ পিছতেই এতিয়া অদ্বিতীয় যি সাংস্কৃতিক কৰ্মী আছিল জুবিন গাৰ্গ, মানে খুব কম এটা সময়তে তেওঁ জন্ম হৈছিলে 1972 চনত, প্ৰায় 53 বছৰ বয়সত। হঠাতে এক্সিডেণ্টলি এটা আমাৰ মাজৰ পৰা গুচি গ'লগৈ। তেখেতে থকা দিনবোৰত
অসমৰ যিটো সাংস্কৃতিক জগত অসমীয়াৰ যিখন সাংস্কৃতিক জগতক তেওঁৰ মানে সাধ্যানুযায়ী যেনেধৰণে অদ্বিতীয়ভাৱে মানে বিশ্বৰ দৰবাৰত তুলি ধৰিছিল এই কথাখিনিয়ে সদায় অসমীয়াৰ মাজত হৃদয়ত সদায় থাকিব। আৰু তেওঁ এজন ব্যক্তিয়ে নাছিল, এটা অনুষ্ঠান আছিল। তেওঁ একেধাৰে সুৰকাৰ, গীতিকাৰ, এজন ভাল সুদক্ষ গায়ক আৰু কথাছবিও তেওঁ নিৰ্মাণ কৰিছিল, প্ৰযোজনা কৰিছিলে। এনে এজন বহু প্ৰতিভাৰ গৰাকী শিল্পীগৰাকী হঠাতে কালি দুৰ্ঘটনাজনিত কাৰণত তেখেতে আমাৰ পৰা বিদায় ল'লে। হয়তো আমি জীৱনত বহু শিল্পীয়ে পাম, কিন্তু ভূপেন দা যেনেকুৱা অদ্বিতীয় এজন শিল্পী আছিলে, তেওঁ যি মানে আমাৰ অসমীয়া সাংস্কৃতিক জগতখনত বিশ্ব দৰবাৰত তুলি ধৰিছিল, ঠিক তেনেকৈ মানে নতুন চামৰ যুৱ চামৰ এজন শিল্পী হিচাপে তেওঁ খুব কম দিনৰ ভিতৰতে যিটো এটা জনপ্ৰিয়তা লাভ কৰিছিল, যাৰ কাৰণে গোটেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে তেওঁ যুৱ সমাজৰ কাৰণে এজন হাতখোৰ হিচাপে তেওঁ স্বীকৃতি পাইছিল। আৰু সেই আজি এটা সঁচাই আমাৰ বৰ দুখৰ দিন। আমি ভবা নাছিলোঁ এনেকুৱা এটা দিনত তেওঁ গুচি যাবগৈ। জীৱনৰ কিছুমান কাম কৰিব থাকিব নিশ্চয় বহু কাম আমিও ভাবিছিলোঁ, আৰু আমাৰ সমাজখনে আমাৰ জাতিটো আৰু তেওঁৰ পৰা কিছু আশা কৰিছিল। কিন্তু দুৰ্ভাগ্য নিষ্ঠুৰ নিয়তিৰ খেলা, মানুহ জন্মিলে এদিন যাবই লাগিব। কিন্তু যি নহওক, তেওঁ যিখিনি দি থৈ গ'ল আমাৰ অসমীয়া জাতিটোক, সেইখিনি যাতে আমি উত্তৰ পূৰ্বসকলে আমাৰ উঠি অহা প্ৰজন্মই যাতে তেওঁ এইখিনি চৰ্চা কৰি তেওঁক যাতে আমি জীয়াই ৰাখিব পাৰোঁ। যদিও তেওঁ আজিৰ পৰা বা যোৱাকালিৰ পৰা কাৰিক হিচাপে আমাৰ অসমীয়া সমাজখনত নাই, তথাপি তেওঁৰ আত্মাটো সদায় আমাৰ মাজত থাকিব। প্ৰতিজন অসমীয়া জাতিটো জীয়াই থকালৈ প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় জুবিন গাৰ্গ যেনেকৈ আজি ভূপেন দা আমি প্ৰতিজন অসমীয়াৰ মাজত জীয়াই আছে, ঠিক তেনেদৰে জুবিন গাৰ্গো এতিয়া আমাৰ মাজত জীয়াই থাকিব। সদৌ শেষত তেখেতৰ যি পুণ্য আত্মাই যাতে স্বৰ্গগামী হয়, আৰুতো আমি ঘূৰি নাহে। এবাৰ যেতিয়া মানুহ মৃত্যুৰ কোলাত শুই পৰে, তেওঁ কেতিয়াও মানে কায়িকভাৱে ঘূৰি নাহে। গতিকে যি নহওক, আজি বৰ দুখৰ অন্তৰে বা মানে গোটেই অসমৰ যিটো এটা চাব নোৱাৰা অৱস্থা, কালি মোৰ নিজে আছিলোঁ যেতিয়া মই মৰিগাঁৱত খবৰটো পাইছিলোঁ, এনেকুৱা এটা ম্ৰিয়মান অৱস্থা আহি গ'ল। মানে সন্ধ্যাৰ আগে গোটেই মৰিগাঁওখন মানে একদম মানে এটা নিস্তব্ধ পৰ্যায়লৈ গুচি গ'ল। মোৰ তেতিয়া মানে বুকুখন জোৰ কপি আছিল যে হয়, তেওঁ এজন জনতাৰ শিল্পী আছিল। তেওঁ ডাঙৰ মানুহ নহয়, কিন্তু তেওঁ জনতাৰ মানুহ আছিল। আজি জনতাৰ প্ৰিয় হিচাপে আজি তেওঁ যিবিলাক মানে গীতৰ মানে হেৰি হয়, প্ৰগ্ৰেম হয়, তেওঁ লাখ লাখ অনুৰাগীয়ে যেনেকৈ তেওঁ জুবিনৰ এটা গীত শুনিবৰ কাৰণে, জুবিনৰ এষাৰ মাত শুনিবৰ কাৰণে উদ্বাল হৈ তেনেকৈ এই কথাখিনি নিশ্চয় আমাৰ অসমীয়া সমাজত বা অসমীয়া ৰাইজে বা আমাৰ যুৱ সমাজে মনত ৰাখিব। আৰু তেওঁ দি থৈ যায় যিখিনি অৱদান, এইখিনি যাতে আমি আমাৰ উত্তৰ প্ৰজন্মই যাতে আমি ধৰি ৰাখিব পাৰোঁ, সেইটো কৰিলেহে নিশ্চয় জুবিন দাক আমি প্ৰকৃত শ্ৰদ্ধাঞ্জলি আৰু সন্মান দিয়াটো হ'ব। গতিকে সদৌ শেষত তেওঁ যি মহান আত্মাই আমাৰ পৰা বিদায় ল'লে, তেওঁ যাতে আত্মাই স্বৰ্গগামী হয়, বৈকুণ্ঠত যাতে মানে বাস হয়, তাৰ কামনা কৰি তেখেতক পুনৰ আমি ভক্তিভৰা সকলোৱে মানে আজি যি শ্ৰদ্ধাঞ্জলি দিলোঁ, পুনৰ যাতে আকৌ জুবিন দা যাতে আমাৰ মাজত ঘূৰি আহে তাৰ আশা ৰাখি মই এই দুখৰ দিনত আজি যি দুষাৰ ক'বলৈ দিয়া মই যুৱ সমাজকো মই ধন্যবাদ মানিছোঁ। তেখেতক মানে বিষয়ে ক'বলৈতো বহুত মানে সময় লাগিব বা বহু ক'ব লগা আছে, তথাপিতো আজি এই দুখৰ দিনত আমি তেখেতৰ কৰি যোৱা কামৰ দুই এটা কথা ৰোমন্থন কৰি তেখেতক শুৱনি জনাই তেখেতৰ যি মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই শ্ৰদ্ধাঞ্জলি কথা ক'বলৈ দিয়াৰ কাৰণে ময়ো আমাৰ যুৱ সমাজক ধন্যবাদ জনাই মই মোৰ চমু বক্তব্যখিনি সামৰি মাৰিছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ থাকিল। তেওঁ থাকিব, অসমীয়াৰ লগত থাকিব, এইখিনিয়ে কৈ আমি এটা গীত গাম। গীতৰ পিছত তেওঁক আমি আমাৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জনাম। সেইটো লগাবা, ধুমুহাৰ সৈতে মই মায়াবিনী এতিয়া আমি জুবিন দাৰ গানটো আমি সকলোৱে গুণগুণাব অলপ চেষ্টা কৰিম। রাতের বুকুর দেখা পারো তোমার ছবি ভরা দিলা গোপনে আহি ইয়ার তুমি যেমন শুকান নিয়নৰে শেষান নামি অহা মোৰ দেহৰ
জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা পৰ্বটো শেষ হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে অশেষ অশেষ ধন্যবাদ আৰু জুবিন দা যাতে আমাৰ মাজত সদায় থাকে তো তাকেই লৈ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা বাই বাই